Hey guys, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লে। আজি অলপ ভিডিঅ'টো বেলেগ কাৰণ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো মোৰ এটা শ্বপিং হল ভিডিঅ'। আশা কৰিছো আপোনালোকে চাই ভাল পাব। ৰিসেন্টলি মই বহুত দিন হ'ল লকডাউনত কোনো ধৰণৰ শ্বপিং কৰা নাছিলো। সেইবাবে নতুনকৈ মই অলপমান বস্তু কিনিছো। ভাবিছো মই আপোনালোককো দেখুৱাও, আপোনালোকও সহায় হ'ব। আৰু আপোনালোকে নিশ্চয় যাতে ভাল পায় তাৰে কামনা থাকিল। তেনেহ'লে বলক পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই কৈ দিওঁ মই ক'ৰ পৰা শ্বপিং কৰিছিলোঁ। আপোনালোকে যদি মই আগৰ যোৱাটো ব্লগ দেখিছে তেনেহ'লে আপোনালোকে নিশ্চয় দেখিছে যে মই বিশাল গৈছিলোঁ। বিশালৰ পৰাই শ্বপিং কৰিছোঁ মই এই সকলোবোৰ। বহুত বেছি লোৱা নাই, কমেই লৈছোঁ। তেওঁ আপোনালোকৰ লগত দেখুৱাম কিজানি আপোনালোকেও মন যায় ল'বলৈ। আৰু এটা কথা, যিকেইটা বস্তু মই লৈছোঁ সেইকেইটা বস্তু যদি আপোনালোকে আমাৰ নগাঁও জিলাৰে হয় তেনেহ'লেতো আপোনালোকে বিশাল নিশ্চয় চিনি পায়, আপোনালোকে ল'বও পাৰিব। তেনেহ'লে বলকচোন কি লৈছোঁ সেয়া মই আপোনালোকক দেখুৱাওঁ। যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেনেহ'লে। হেই গাইজ, আপোনালোকৰ প্ৰথমত মই দেখাবলৈ লৈছোঁ শ্বেম্পু। এইটো হৈছে পেণ্টিন শ্বেম্পু হয় আৰু এডভান্স হেয়াৰ ফল সলিউশ্যন হয়, হেয়াৰ ফল কণ্ট্ৰল হয়। এইটো শ্বেম্পু মই এটা কাৰণেই লৈছোঁ কাৰণ মোৰ বহুত চুলি সৰিবলৈ লৈছে আৰু যিমানখিনিলৈকে মই গম পাইছোঁ এইটো ভাল বুলি শুনিছোঁ, সেইবাবে লৈছোঁ। ট্ৰাই কৰি চাওঁ, আপোনালোকৰ লগত ক'বলৈ চেষ্টা কৰিম যে কিমান ভাল কিমান বেয়া। আৰু শ্বেম্পুটোত 220 টকা লয় আৰু কণ্ডিশ্যনাৰটোত হৈছে 180। অ'কে, নেক্সট লৈছোঁ মই কাপ লৈছোঁ। কফি কাপ হয়, চাওক এইটো কিমান ধুনীয়া লাগিছে। এনেকুৱা কাপ মই দুটা লৈছোঁ, ৰ'ব আপোনাক দেখুৱাই আছোঁ। এটা হৈছে এইটো, ইয়াত লিখা হৈ আছে কফি বুলি। এটা মোৰ বাবে, এইটো মোৰ বাবে আৰু এইটো হৈছে মোৰ ভনীৰ বাবে। দুজনীলৈ দুটা আনিছোঁ, দুইটা চাওক। আৰু মই আপোনালোকক প্ৰাইচটো কৈ দিছোঁ, এটাত 29 টকাকৈ হয়, বহুত বেছি কম নহয়। আৰু আপোনালোকে চাওকচোন এইটো কাপত আপোনালোকক লাগেনে যে 29 টকাত পাব। মোৰতো কেতিয়াও নালাগে যে এয়া এটা কাপত 29 টকাত পোৱা যাব, কেৱল বিশালতে পোৱা যাব, তাৰ বাহিৰে ক'তো পোৱা নাযায়। অ'কে, নেক্সট এটা বেগ লৈছোঁ। বেগটো চাওক না কিমান কিউট লাগিছে। এইটো আপুনি পাৰ্চ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব আৰু স্লিং বেগ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। মই এটা লগাই লৈছোঁ আৰু বেগৰ স্পেচ বহুতখিনিয়ে আছে, চাওক। ইয়াত ইজিলি আপোনালোকে বেলেগ পাৰ্চো সোমাব পাৰিব আৰু ফোন বহুত ভালদৰে সোমাব পাৰিব, বহুত স্পেচ আছে। ছেকেণ্ড স্পেচো আছে, দেখুৱাই দিছোঁ এতিয়া চাওক। এইটো এটা আৰু এইটো এটা, বহুত ভাল হয়। পাৰ্চ হিচাপে এনেদৰে ব্যৱহাৰ কৰিব পাৰে। মই দুইটাই ব্যৱহাৰ কৰিম, বহুত বেছি ভাল লাগিছে। কালাৰৰ পৰা ধৰি বেগৰ কোৱালিটিলৈকে মজা, পাৰফেক্ট। আৰু বেগটোৰ দাম হৈছে 199 আৰু আই থিংক মই লওঁতে চেল দি আছিল, সেইবাবে মই 149ত পাইছিলোঁ। বিশালত আপোনালোকে এনেকুৱা ধৰণৰ বেগ বহুত পাই যাব, বহুত কম দামতে আৰু বেষ্ট কোৱালিটি পাব। অ'কে, নেক্সট হৈছে দুটাই হয় আৰু সেই দুটা হৈছে এইটো এটা, চাওক ইমান কিউট, চাওকচোন। এইটো হৈছে ব্লাছ পিংক কালাৰ হয় আৰু ইয়াতে কেট আছে, বহুত বেছি কিউট হয়। আৰু ইয়াত লিখা হৈছে আই লাভ মাই লাভ লিখা হৈ আছে, আপোনালোকে চাওক। আৰু ইয়াত সৰু সৰু দিল লিখা হৈ আছে, লাভ আঁকা হৈ আছে। ৱাও, অ'কে। আৰু নেক্সটটো বহুত ফেভাৰেট হয়। এইটো চাওক, ব্লু কালাৰ হয়, লাইট ব্লু কালাৰ হয়, চাওক। আৰু ইয়াত লিখা হৈ আছে আই এম এ ফক্স লিখা হৈ আছে,
চাওক কিমান কিউট আৰু এয়া এটাৰ দাম হৈছে 299 হয় বাট আপোনালোকে বিশালত এইকেইটাৰ সদায় মানে যেতিয়াই যায় তেতিয়াই আপোনালোকে চেল পায়ে থাকিব বাই ওৱান গেট ওৱান ফ্ৰী পায় যদি আপোনালোকে এটা 299 পে' কৰে তেনেহ'লে লগতে আন এটা ফ্ৰী পাব গতিকে ল'ব নিশ্চয় পিন্ধিবলৈ বহুত ভাল হয় কমফৰ্টেবল হয় গৰমত সেইবাবে মই লৈছোঁ অ'কে নেক্সট হৈছে এটা কুৰ্তি লৈছোঁ কুৰ্তিটো হৈছে এইটো আপোনালোকে কুৰ্তিটোৰ স্কিনৰ ৰংটো অলপ কম দেখিব পাৰে কিন্তু ৰিয়েলত ৰংটো বহুত বেছি ধুনীয়া হয় গৰমত পিন্ধিলে নিশ্চয় ভালেই লাগিব সেইবাবে মই আনিছোঁ আৰু কুৰ্তিটো কটনৰ হয় আৰু এই কুৰ্তিটোৰ ব্ৰেণ্ড হৈছে পিংক আলমিৰা হয় আৰু এইটো ব্ৰেণ্ডৰ কুৰ্তি মোৰ তাত আছে কেইবাটামান তো ইয়া বহুত ভাল হয় আৰু কুৰ্তিটোৰ দাম হৈছে 199 অনলি 200 আৰু আপোনালোকে যদি পায় নিশ্চয় ল'ব বহুত ভাল হয় অ'কে নেক্সট আৰু লাষ্ট হৈছে এইযোৰ মোৰ বহুত বেছি ভাল লগা এইযোৰ হৈছে এইযোৰ শ্বুজ হয় আৰু আপোনালোকে চাওক কিমান ধুনীয়া কালাৰ মানে কুৰ্তিটোৰ লগত মেটচিং হয় এইযোৰ বিষয়ে বহুত বেছি একো নক'লেও মই আপোনালোকক কৈ দিওঁ যে বিশালৰ যিবিলাক এনেকুৱা ধৰণৰ শ্বুজ পোৱা যায় এইবিলাক বহুত এফৰ্ডেবল প্ৰাইজত পোৱা যায় আৰু তাৰ কোৱালিটি বহুত বেছিয়ে ভাল হয় যোনে যোনে ব্যৱহাৰ কৰিছে নিশ্চয় গম পায়ে যে তাৰ বস্তুৰ কোৱালিটি কিমান ভাল হয় এনেকুৱা ধৰণৰ মোৰ আগতে আছিলে সেইবাবে মই এইযোৰ আনিছোঁ নতুনকৈ কাৰণ সেইযোৰ 1 year ওপৰত গ'ল সেইবাবে এইযোৰ আনিছোঁ আকৌ অ'কে এইযোৰ মোৰ চাইজ হৈছে 38 হয় আৰু এইযোৰ প্ৰাইচ হৈছে 259 হয় আপোনালোকে তাত লটছ অফ ভেৰাইটি চাইজ পাব আপোনালোকে ট্ৰাই কৰিব আৰু আনিব বহুত ভাল হয় আৰু বস্তুটো চাওক বস্তুটো বহুত বেছি ছফ্ট হয় আৰু লবৰৰ হয় আপোনালোকক মই এনেকুৱা দেখুৱাই দিছোঁ আৰু ধুবলৈও বহুত ইজি হয় মোৰ তাত আগৰে এনেকুৱা আছে সেইবাবে মই আকৌ লৈছোঁ যিহেতু প্ৰয়োজন হয় দিয়কচোন আই থিংক মই সকলো বস্তু আপোনালোকক দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে মোৰ এই সৰু মিনি হলটো ভাল পাব যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বুটামটো ক্লিক কৰি দিব যাতে মই দিয়া সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই থাকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ মই আকৌ লগ পাম মোৰ আন এটা নতুন ভিডিঅ'ত বাই বাই থেংকছ ফৰ ৱাচিং লাভ ইউ অল